নমস্কাৰ। আজিও উল্লো দে। প্ৰথমতে দুখনমান মিটিং আছে, তাৰপিছত যাম একেবাৰে দৰঙৰ বাহিৰত। এয়া বিধায়ক মহোদয়ৰ সহধৰ্মিনী স্বপ্নালী বৰগোহাঁই বাইদেউৰ আজি জন্মদিন। প্ৰথমতে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আকৌ মিটিংখনতো অংশগ্ৰহণ কৰিলোঁ। মাজে মাজে এই প্ৰণৱ কলিতা আৰু মোৰ বিভিন্ন বাৰ্তালাপ। লাহে লাহে যাত্ৰা আৰম্ভ কৰিলোঁ দে। এয়া আমাৰ আপোন পাথৰিঘাট। আহি এয়া নামখলা বজাৰ খোলা পালোঁ। আজিকালি চকটো বৰ ডাঙৰে হৈছে। এইটো হৈছে নামখলা চকটো। ইয়াৰ পৰা অকণমান আগত গেলিয়ে আকৌ আমাৰ মাহীহঁতৰ ঘৰ পায়। এই মাহীহঁতৰ ঘৰত এবাৰ সোমাইয়ে যাওঁ ৰচোন। আপোনালোকে কিজানি ভাবছি এবাৰ গাড়ীত এবাৰ বাইকত। হয়ো দে, মোৰো এয়ে বৰ জ্বালা হৈছে। মাহীহঁতৰ ঘৰৰ পৰা ওলাই এয়া হিড়িম্বা বাথৌ মন্দিৰৰ কাৰণে আগবাঢ়ি গ'লোঁ। আহি এয়া মন্দিৰটো পালোঁ। এয়া মাও আছে, মাহীও আছে। এনেকৈ গোটেইকেইটাই মিলি পেলাই মন্দিৰটো এবাৰ চাব আহিলোঁ। বৰ ধুনীয়া মন্দিৰ। আপোনালোক যদি অহা নাই একবাৰমান আহিব। চালি একদম চাওঁ চাওঁ লাগি থাকে। কৃষ্ণ প্ৰভু। সোমালোঁ দে কিবাকে। ইমান পৰিষ্কাৰ। এই ক্ষেত্ৰত কিন্তু এই বিভাগীয় কৰ্তৃপক্ষক কিন্তু মানিব লাগিব। বৰ যতন কৰি ৰাখিছে। এয়া মণিক্ষেত্ৰৰ ফালে সোমাই গ'লোঁ। এইডাল গছা তাৰ পৰা ওলাই আহি এই বাহিৰেদি এবাৰ চাওঁ বুলি গ'লোঁ ৰচোন। বাহিৰত দেখা পালোঁ তেওঁলোকৰ আৰাধ্য গাছডাল ইমান ধুনীয়াকৈ ৰাখিছে। আপোনালোকে কোনে কোনে গাছডালৰ নাম জানে কমেণ্ট কৰি জনাবচোন বাৰু। তাৰ পৰা ওলাই আহি আকৌ এইটো দেখা পালোঁ ইমান ধুনীয়াকৈ সাজি থৈছে। সঁচা মানুহ লাগে মূৰ্তিকেইটা। চালি একদম চাওঁ চাওঁ লাগি থাকে। এয়া চাইচোন বাৰু ইমান ধুনীয়াকৈ বনাইছে, জানো সঁচা মানুহে। এইডাল গছাও থৈ দিছে, মানুহকেইটাই সেৱাকাৰীও আছে। এইখিনিতে আকৌ আমাৰ তাই ফটো উঠিলা পানীখিনিৰ ওচৰত। পানীখিনিও বৰ ধুনীয়া লগা হৈ আছে পুখুৰীটো দি। তাৰপিছতে আমাৰ মাহীহঁতৰ ঘৰত গ'লোঁ, আকৌ ভাত পানীও খালোঁ, ফটো উঠিলোঁ গোটেই পৰিয়ালটো। এইটো আমাৰ আইতাও আছে, মাহীও আছে। সকলোৱে মিলি ফটো চটো উঠি ঘৰলৈকে যাত্ৰা কৰিলোঁ। এয়া আহি ঘৰ পাবাৰে হৈছে, মানে চিপাঝাৰ পাবাৰ হৈছে। এতিয়া ভিডিঅ'টো যোনে যোনে চাই আছে যদি ভাল পাইছে লাইক কৰিব, কমেণ্টো কৰিব, আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। তেতিয়াহ'লে আমিও অলপ সাহস পাওঁ দেচোন। দে ধন্যবাদ।